আসসালামু আলাইকুম। সমূহ ইছলাম ধৰ্মাৱলম্বী লোকসকলক মোৰ ফালৰ পৰা মুবাৰক শবে বাৰাত। আৰু আজি হৈছে পবিত্ৰ শবে বাৰাত। গতিকে শবে বাৰাতনো কি জানো আহকচোন। শবে বাৰাত মানে হৈছে হিন্দীত শব মানে ৰাতি আৰু বাৰাত মানে হৈছে আজাদ হোৱা বা ডাঙৰ হোৱা, মানে আমি গুনাহৰ পৰা আজাদ হোৱা। গুনাহ মানে হৈছে পাপ। বহুতে হয়তো বুজি নাপাব পাৰে। আমাৰ ধৰ্মত গুনাহ মানে হৈছে পাপ, আমাৰ ভাষাত, আৰবী ভাষাত। গতিকে বিগত বছৰ আৰু আৰবী মাহৰ শ্ৰাবণ মাহৰ 15 তাৰিখে এই শবে বাৰাত পালন কৰা হয়। আৰু বিগত দিনবোৰত আমি যিমান গুনাহ কৰিছোঁ, বা গুনাহ মানে নামাজ নপঢ়াটোও আমাৰ ধৰ্মত এটা গুনাহ। গতিকে নামাজ পঢ়িব লাগে আৰু আজি ৰাতি যিমান পাৰি সিমান কোৰাণ শ্বৰীফ তেলাৱাত কৰিব লাগে আৰু তছবিহ কৰিব লাগে আৰু নামাজ আদায় কৰিব লাগে। নামাজ মানে নফল নামাজ যিমান পাৰি সিমান আদায় কৰিব লাগে। আৰু এই নামাজ যে অকল মছজিদতে গোটেই ৰাতি পঢ়িব লাগিব তেনেকুৱা নহয়, ঘৰত পঢ়িলেও হ'ব। নবী কৰিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে যে নিজৰ ঘৰখন কবৰস্থান নবনাব। আৰু নিজৰ ঘৰখনত যিমান পাৰি আপোনালোকে ইবাদত কৰক আৰু নামাজ পঢ়ক। পবিত্ৰ নফল নামাজ যিমান পাৰে ঘৰত আদায় কৰক। গোটেই ৰাতিটো আজি শবে বাৰাতৰ গোটেই ৰাতিটো যিমান পাৰি সিমান তছবিহ কৰক, নামাজ পঢ়ক, কোৰাণ শ্বৰীফ পঢ়ক আৰু এনেকৈ গোটেই ৰাতিটো শেষ কৰি দিয়ক, পূৰা পোহৰ কৰি দিয়ক। আৰু গছৰ ডাল এটা যেনেদৰে পাতৰ সৈতে যদি কেঁচা ডাল এটা কাটি কেনে তলত থৈ দিয়া যায়, পাতবোৰ শুকাই যায় আৰু জোকাৰি দিলে যেনেকৈ পাতবোৰ তলত, ঠিক তেনেদৰে আজি ৰাতিটো তেনেকুৱা। আমি বিগত দিনটোত বছৰটোত যিমান গুনাহ কৰিলোঁ, সেই সকলোবোৰ গুনাহ আজি ৰাতিটোৰ ভিতৰত মাফ হৈ যাব। সেই বুলি এইটো নহয় যে গোটেই বছৰটো মানুহ মাৰিব, কাটিব, বহুত পাপ কৰিব, আনক ঠগিব, সুদ খাব, সেইটো নহয়। নামাজ নপঢ়াটোও এটা গুনাহ, মই আগতেও কৈছোঁ। গতিকে নামাজ নপঢ়িলে গুনাহ হয়। আমাৰ ইছলাম ধৰ্মত নামাজ পঢ়িব লাগে আৰু সঁচা কথা ক'ব লাগে, সত্যত থাকিব লাগে আৰু হাৰাম হালাল বাছি খাব লাগে। গতিকে সুদ খোৱাটো হাৰাম, গতিকে সুদ খোৱাৰ পৰা আঁতৰি থাকিব লাগে। আৰু কি ক'ম, ইমান নাজানো, ইমানখিনি জ্ঞান বাৰু মোৰ নাই। যিখিনি জানো, যিখিনি ক'ব পাৰোঁ সেইখিনিয়ে কৈছোঁ। আৰু আমি সৰুৰ পৰা দেখি আহিছোঁ যে আমাৰ মাহঁতে শবে বাৰাতৰ দিনাখন মিঠা বস্তু বনায়, ৰুটি বনায় আৰু সেই বস্তু মছজিদত দিয়ে বা ঘৰে ঘৰে ভগাই দিয়ে। আৰু ময়ো আজি বনাইছোঁ, চুজিৰ হালোৱা বনাইছোঁ, ৰুটি বনাইছোঁ। কেনেকৈ বনাইছোঁ, কেনেকৈ দিম, বলকচোন আৰম্ভ কৰি দেখুৱাওঁ। বলক ভিডিঅ'টো পাকঘৰলৈকে যাওঁ। You don't see the things I see. I'll tell you things you won't believe. Above the skies overseas, I hear them all, those places calling me. To never give up, to never back down. You get through the storm, even the nights the darkest before the dawn. Live your life, live your dream. It's the sound of soul in me, in me. Live your life, live your dream. Oh, 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 you in run with Jubilee. It was not easy from the start. There were days when I fell apart. Just keep following your heart. Keep that hope, 'cause it's hope that dies the last. To never give up, to never back down. I believe it's true. Every day the sun rises again for you. Live your life, live your dream. It's the sound of soul in me, in me. Live your life, live your dream. Oh, 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 you will run with Jubilee. You will run with Jubilee. Yeah, you will run with Jubilee.
You don't see the things I see. I'll tell you things you won't believe. Above the skies, overseas, I hear them all, those places calling me. To never give up, to never back down. You get through the storm, even the nights the darkest before the dawn. Live your life, live your dream. It's the sound of soul in me, in me. Live your life, live your dream. Oh, 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 you in run with Jubilee. It was not easy from the start. There were days when I fell apart. Just keep following your heart. Keep that hope, 'cause it's hope that dies the last. To never give up, to never back down. I believe it's true. Every day the sun rises again for you. Live your life, live your dream. It's the sound of soul in me, in me. Live your life, live your dream. Oh, 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 you will run with Jubilee. You will run with Jubilee. Yeah, you will run with Jubilee. Woo! I say live your life, live your dream. Yeah, live your life, live your dream. ৰুটিবিলাক পুৰা হৈ গ'ল মোৰ। এনেকৈ প্লেট এখনত এটা এটাকৈ দিছোঁ। দি মই এতিয়া ওপৰত দি দিম চুজিৰ হালোৱা বনাই থোৱা। এনেদৰে মই এখন প্লেটত দি ল'লোঁ। দি লৈ আৰু এখন ৰুটি এনেকৈ দি দিছোঁ। দি এতিয়া এখনো এনেকৈ বনাম মানে সজাম। আমাৰ এনেকৈ দিয়ে আমাৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলে। কিছুমানে পায়স বনায়, কিছুমানে চুজিৰ হালোৱা বনায়, যোনে যি বনায়, মিঠৈতে মিঠা বস্তু বনায়। ইয়াতো এনেকৈ মই দি দিছোঁ। এতিয়া মই ঘৰে ঘৰে দি আহিম ওচৰত থকা ঘৰখিনি। আৰু এনেকৈ মই দি আহিম সকলোকে। আৰু সজাম, বেছিকৈ সজাব লাগিব। গতিকে ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। যদি ভাল লাগিছে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব। চেনেলটোলৈ যদি নতুনকৈ কোনোবা আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি দিব। ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়াহে মোৰ নটিফিকেশ্যনবোৰ আপোনালোকে পাই থাকিব। আৰু এতিয়া মই ভগাওঁগৈ।